কৃষ্ণৰাম সকলো দৰ্শককে স্বাগতম জনালোঁ। আমি প্ৰতিদিনে দৌৰা অভ্যাস ৰাখিলে আমাৰ শৰীৰত কি ধৰণৰ উপকাৰ সাধন হয় সেই বিষয়টো আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি প্ৰতিদিনে দৌৰা অভ্যাস ৰাখিলে আমি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব পাৰোঁ আৰু লগতে আমাৰ শৰীৰটোৱে বিভিন্ন ধৰণৰ ৰোগ প্ৰতিৰোধ কৰিবলৈ শক্তি পায়। প্ৰতিদিনে দৌৰা অভ্যাস ৰাখিলে আমাৰ ধূমপানৰ অভ্যাসো কমি আহিবলৈ ধৰে। প্ৰতিদিনে দৌৰা অভ্যাস ৰাখিলে আমাৰ দেহত সৃষ্টি হোৱা অলাগতিয়াল চৰ্বিবোৰ নাশ হ'বলৈ ধৰে, অৰ্থাৎ মেদবহুলতা হ্ৰাস পায়। প্ৰতিদিনে দৌৰা অভ্যাস ৰাখিলে আমাৰ হৃদযন্ত্ৰ অধিক শক্তিশালী হয়। হৃদযন্ত্ৰৰ ভিতৰত থকা সোঁনিলয় আৰু বাওনিলয়ৰ পেশীবোৰ অধিক শক্তিশালী হোৱাৰ লগতে দুয়োটা নিলয়ৰে ব্যাস 20% বৃদ্ধি পায় আৰু ফলত আমাৰ হৃদযন্ত্ৰটোৱে অধিক তেজ পাম্প কৰিব পাৰে। প্ৰতিদিনে দৌৰা অভ্যাস ৰাখিলে আমাৰ যৌৱন দীঘলীয়া হয়, লগতে বাৰ্ধক্যকো বহু পৰিমাণে বাধা দি ৰাখিব পাৰি, অৰ্থাৎ আমাৰ বয়স কম কৰি ৰাখিব পাৰি। প্ৰতিদিনে দৌৰা অভ্যাস ৰাখিলে আমাৰ ৰাতি গভীৰ টোপনি হয় আৰু ৰাতিপুৱা শুই উঠি আমাৰ সতেজতা অনুভৱ হয়। প্ৰতিদিনে দৌৰা অভ্যাস ৰাখিলে আমাৰ হাওঁফাওঁ শক্তিশালী হয়, লগতে শ্বাস প্ৰশ্বাসৰ প্ৰক্ৰিয়া উন্নত হয়। লাহে লাহে দৌৰা অভ্যাস কৰিলে এজমা ৰোগীয়েও ভালৰ অৱস্থালৈ আহে। প্ৰতিদিনে দৌৰা অভ্যাস ৰাখিলে আমাৰ তেজৰ কলেষ্টৰল, ট্ৰাইগ্লিচাৰাইড, LDL কলেষ্টৰল আদি বেড কলেষ্টৰলবিলাক কমি আহিবলৈ ধৰে। তাৰ বিপৰীতে গুড কলেষ্টৰল অৰ্থাৎ HDL কলেষ্টৰল বৃদ্ধি পায় আৰু ইয়ে আমাক হাৰ্ট এটেকৰ পৰা ৰক্ষা কৰিব পাৰে। প্ৰতিদিনে দৌৰা অভ্যাস ৰাখিলে আমাৰ মগজুৰ হাইপ'থেলামাছ অংশ অধিক উত্তেজিত হয় আৰু লগতে এণ্টিক্লটিং উপাদান প্লাজমিনোজেন এক্টিভেটৰ উৎপাদন হয় আৰু ই আমাৰ ধমনীত তেজ ডকা বন্ধাত বাধা দিব পাৰে, অৰ্থাৎ তেজ ডকা বান্ধিব নোৱাৰে আমাৰ ধমনীত, আৰু যাৰ ফলত আমাৰ হাৰ্ট এটেক হ'ব নোৱাৰে। গতিকে আজিলৈ এইখিনিতে সামৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোক আগলৈ ভিডিঅ' বনাবলৈ প্ৰেৰণা দিব বুলি আশা কৰিলোঁ। কৃষ্ণৰাম।